গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমি এতিয়া যাবলৈ ওলাইছোঁ চপাখলৈ বুলি, মানে শদিয়ালৈ। আৰু আজি আমাৰ লগত কোন আহিব আপোনালোকক চাই থাকিব। আৰু এতিয়া পুচু আমি একদম ধুনীয়াকৈ ওলাই মেলি ৰেডি হ'লোঁ আৰু কাক ল'বলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব বাৰু। বহুত দিনৰ আগত হয়তো দেখি পোৱা নাই ভিডিঅ'ত। তাইত আছে আৰু কি কৰোঁ, এইগৰাকী পুচু হাই দিয়ে। আৰু এতিয়া ওলাই মেলি আজি বতৰটো কিন্তু ধুনীয়া কৰিছে। দৰ্জাখিনি বন্ধ কৰি লওঁ, আকৌ লগ পাই আছোঁ। এইফালে ৰয়িঙৰ বতৰ, মনটো ইমান ভাল নাই বতৰৰ, দেখিছেনে? ডাৱৰীয়া কৰি থৈছে, অকণমান ঠাণ্ডাও আছে বাৰু বতৰটো। আমি আহি পাই গ'লোহি এতিয়া ৰয়িং টাউন, মানে বজাৰ পাই গ'লোহি। আৰু আমাৰ লগত যাব এজন আলহী, শিৱসাগৰৰ হয়। তেওঁ নিজৰ কৰ্মসূত্ৰে ডিউটিতে আহিছে, কিন্তু বহুত পুৰণা আমাৰ চিনাকি হয়। আমাৰ ঘৰখন যিহেতুকে চাওঁ বুলি ক'লে, সেইকাৰণে আমাৰ লগতে লৈ গ'লোঁ। আৰু ভাল লাগে মানে সদায় আহি থকা। এই জানি দেখিছেনে মানুহজন কেনেকৈ গাড়ীত আগতে মানে ৰৈ দিছেহি। এইফালে ইয়াৰ আলহী দাদা আহি মানে ৰৈ আছেহি অথনিয়ে। আমাৰহে ওলাই আহোঁতে দেৰি হৈছে অকণমান। আৰু এইফালে শান্তিপুৰ গেট পালোহি, মানে ৰয়িং আৰু শদিয়াৰ গেটখনৰ ওচৰতে একদম লোকেল মাছ বিক্ৰী কৰি আছে। লওঁ বুলি ভাবিছোঁ তো মাছখিনি অকণমান গেলা দেখিলোঁ, কিন্তু এসাঁজৰ কাৰণে এয়া চব্জি কি পায় অকণমান ল'লোঁ। আৰু তাতে বজাৰ দিন আছিলে আজি। ঘৰ আহি পাই গ'লোহি, পিছফালে দেখিছে নহয় ঘৰটো, এয়া শদিয়া ঘৰখনত আহি পালোহি। আৰু এতিয়া আলহী কালি টোপোলা লৈ গ'ল আৰু অলপ শাকৰ বজাৰ কৰি ল'লোঁ, যিহেতুকে পানীখিনি আছে। মই গৰম পানী নহ'লে নহয় কোৱা নিচিনা লগতে লৈয়ে ফুৰিবলগীয়া হৈছে। আৰু এটা আমাৰ ফালে দেখিছিলে নহয়, বতৰটো অকণমান মুকলি কৰিছিলেহে, এইফালে একদম ৰ'দ, মানে এনেকুৱা ৰ'দ কি ক'ম আৰু। এতিয়া ৰ'দ দিছে, ৰাতিলৈ কি হয় নাজানো আৰু। ব'লক ঘৰখনলৈ গৈ লওঁ, তাৰপিছত আকৌ লগ পাম। চাওক, বিহু পিঠা বনাই আনিছিলোঁ। এই বিহু পিঠাৰে সকলোৱে ধুনীয়াকৈ চাহটো খালোঁ। এতিয়া কৈছিলোঁ আপোনালোকক আমাৰ বাৰীখন কেইদিনমানৰ পিছত বহুত ধুনীয়া হৈ পৰিব বুলি। এতিয়া চাব পাৰি, এয়া চাওক, সেইফালে এয়া ভেন্দি ওলালে, এইফালে এজোপা ৰঙালাও আছে, কিন্তু বৰষুণ একদম মানে ঠেহি পেলালে চাওকচোন। এই লাইখিনিও শেষ কৰি দিলে। এইফালে ভেন্দি, কচু, দাংবডি, এই চাওক গোমধান, আৰু এইয়া অলপ আগত আছে আকৌ জিকা, তিয়ঁহ, চব মানে ইয়াৰ পুলিবোৰ। আলহী সেয়া ঢেকীয়া বুটলি আছে। এইফালে ভাত কেৰেলা বগাইছে, আকৌ জাতিলাও এজোপা আছে, কিন্তু ভালকৈ বগোৱা নাই। আমাৰ পুচু কাম কৰি আহিলেগৈ। কি কাম কৰিলা পুচু? হা, এইফালে চোৱা, একো কাম কৰা নাই। তই কোৰখন লৈ কিনে একদম পূৰা বাৰীলৈ ওলাই গৈছিলা যে। জোক লাগি আহিব, জোক এনেকৈ। পাকঘৰত সোমাই ভাত পানী বনাই আছোঁ আৰু এতিয়া দুপৰীয়া খাবৰ কাৰণে। সকলোৱে কাম কৰি আছে, ভোকো লাগিব ৰাতিপুৱা খাই আহা। আৰু এইফালে মই এইবোৰ পিঁয়াজ লচুন আদি দাল ভাতো হৈ গ'ল। এতিয়া খাবলৈ আনিছোঁ মাছ। গাহৰি মাংস বিচাৰিছিলোঁ, কিন্তু গাহৰি নাপালোঁ। এজেগাত পাইছিলোঁ, ইমানেই চৰ্বি আছিলে নহয়, ভাল নালাগে খাবলৈ তেনেকুৱাকৈ। মাছকে লৈ আহিলোঁ। তাৰপিছতে লোকেল মাছ ওলাইছিলোঁ উজানৰ, পুঠি মাছ আৰু শিঙৰা মাছখিনি বৰ বেছি, শিঙৰা মাছটো খাই ভাল লাগে, কিন্তু পুঠি মাছটো ইমান ভাল নালাগে, সেইকাৰণে নানিলোঁ। এতিয়া তাকে বনাই আছোঁ আৰু একেবাৰে খোৱা সময়ত আপোনালোকক কি বনাইছোঁ কি নাপায় দেখাই থাকিম। আৰু এইফালে আলহী দাদাই ক'লে যে কিবা এটা ময়ো অকণমান বাৰীখনত ৰুই থৈ যাওঁ, সেইকাৰণে তামোল পুলি দুটা ৰুলে, লগতে জেংবোৰ দি আছে শাকৰ, মাহঁতৰ লগতে মিলি কিনে আছে। অকণমান কাম কৰোঁ বুলি কৈ কিমান চিঞৰি থাকা তুমি? চবচে ডাঙৰ মানুহ ঘৰখনত বুঢ়ী আইতা অৰ্ডাৰ দি আছে। বুঢ়ী আইতা ধুনীয়াকৈ ভাত পানী খালোঁ, কিন্তু ভিডিঅ' কৰিবহে নহ'ল। সেইখিনি সময়ত যে আৰু আলহী আহি পালেহি, মানে বেটীয়ে মামাকহঁত আছিলে, মোৰ ভাইটিহঁত আহি পালেহি। আৰু খাই বৈ আমি ওলাই আহিলোঁ। এইফালে লগত আহিছে আমাৰ মা আৰু বেটী। আমাৰ ঘৰত যিহেতুকে মা আৰু বেটী বহুত দিনৰ পৰা নাছিলে, সেইটো কাৰণে মাহঁতক ল'বলৈ গ'লোঁ। আৰু এতিয়া আমি ঘৰ আহি পামগৈ আৰু বেছি দূৰ নাই। এয়া ৰয়িঙত সোমালোঁ। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই। নতুন এটি ভিডিঅ'